হে গাইছ তো আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। চশমা যোলে মন নকৰিব দেই, ইয়াত মানে এনেকুৱা ৰ'দ, সেইটো কাৰণে মই অলপ এইফালে ওলাই যাওঁ, সেইটো কাৰণে চশমাযোৰ পিন্ধিছোঁ। তো কালি ৰাতি ভিডিঅ'টো ভালকৈ দিয়া নহ'লে। এইটো হ'ল আমাৰ বইজ হোষ্টেলটো পিছফালে যিটো দেখিছে সেইটো চাব পাৰে। কেম্পাছটো ভাল, বেয়া নালাগে বাৰু। মই এতিয়া ৰুমত থাকি থাকি আমনি লাগি গৈছোঁ। ইয়াত মানে আপোনাৰ ৰাতিপুৱা চাহ নিদিয়ে, ডাইৰেক্ট 8:30 বজাত ব্ৰেকফাষ্ট দিয়ে। 8:30 বজাৰ পৰা 9:30 ভিতৰত ব্ৰেকফাষ্ট দিয়ে। যদি আপুনি সেই টাইমটোত যদি ব্ৰেকফাষ্ট ল'ব নোৱাৰে, গেট তলা মাৰি দিব কেণ্টিন। আৰু চাহটো নিদিয়ে। চাহটোৰ কাৰণে মই ওচৰতে দোকান এখন আছে, সেই দোকানখনলৈ মই চাহ খাবলৈ যাওঁ। ব'লক দেখাওঁগৈ, চাই থাকক গাইছ। এইটো মেইন ৰোডটো, এইটো কালি ভালকৈ দিয়া নহ'লে যে, দিব পৰা নাছিলে। এতিয়া মানে অকণমান লৰালৰিকৈ যাবলগীয়া হ'ল। আপোনাৰ গা চা ধুই ৰেডি হৈ আহিলোঁ, এতিয়া 12:18 হ'ল। আকৌ 12:30 বজাত লাঞ্চ দিব। যদি লাঞ্চত যদি টাইমত নাপাওঁ আকৌ থাকি যাব দিনটো, পিছত বেলেগত খাবলগীয়া হ'ব। সেইকাৰণে সোনকালে যাওঁ অকণমান। 12:18 হ'লেই। এই তাৰ পৰা কলেজৰ একদম কেম্পাছ আহি ইয়াত পাইছেহি। পাইছে ইয়াৰ ওচৰত চাহৰ দোকান নাই, চবতে অকল নাৰিকল, তাৰপৰা জুচ, বেলেগ বেলেগ ধৰণৰ জুচ সেইবিলাক পোৱা যায়। নাৰিকলৰ এইফালে অকল নেমু টেঙা জুচ, তৰমুজ, অকল সেইবিলাকেই পোৱা যায়। গৰমটো বেছি যে, সেইটো কাৰণে খোজকাঢ়ি খোজকাঢ়ি আমনি লাগি যায়। বহুত দূৰত আছে দোকানখন। কেলা সদায় মোৰ খোজকাঢ়ি খোজকাঢ়ি ভৰি বিষাই গৈছোঁ। ভিউটো চাওক কিমান ধুনীয়া লাগে। মোৰ ভাগৰ বস্তু কেইটামান আনিবলগীয়া হৈ আছিলে, ইটো ছাইডে আছে। আপোনাৰ এই গাড়ীগালৰ পৰাই মই যাবলৈ ভয় লাগে, সেইকাৰণে বস্তুকেইটা আনিব পৰা নাই। আকৌ ইয়াৰ কোনোবা লোকেল লোৱা লৈ গৈ পেলাইহে যাবলগীয়া হয়। ভিৰ মানে যাবলৈ ভয় লাগে ন, যিটো স্পীডত গাড়ীগাল আহে। চাহকলে যোৱা গ'লেতো এইটো চাইডে আছে, মেইনটো এইফালেদি এনেকৈ সোমাই আহিব লাগে। ইয়াত আপোনাৰ মানুহবিলাকে কিনো কয় একো মই ধৰিবও নোৱাৰোঁ, পাত্তাও নাপাওঁ। আকা ইংগিতত কথা পাতিবলগীয়া হৈছে মই এইকেইদিন। বেছি দিন হোৱা নাই, আজি এসপ্তাহমান হ'ব লাগে। এসপ্তাহমান হৈছে চাগে, হয়। আকা ইংগিততে কথা পাতি আছোঁ, মানে ধৰিব নোৱাৰি যে কি কৈ আছে। থাকি বেয়া নালাগে কিন্তু দেই, গৰমটো বেছি। একো নাই, চলি যায়। এইখনে ইয়াতে মই ৰাতিপুৱা আহি থাকোঁ। আজি অকণমান দেৰি হ'ল, 12টাই বাজি গ'ল। চাহকণ নাখালে ভাল নালাগে নহয়। চাহ দিয়ে, কফি দিয়ে ৰাতি 8টা বজাত, 7টামান বজাত দিয়ে। আপোনাৰ দিয়া আধা ঘণ্টামান নহয়, এদাই হৈ যায় গোটেইখন। চাহকণ বিৰাট ধুনীয়া বনায়, মজা লাগে খাই। লাল চাহ বিচাৰি আছোঁ, কিন্তু লাল চাহ বিচাৰি পোৱা নাই, অকল গাখীৰ চাহ। চাহ তাহ খাই ৰেডি হৈ গ'লোঁ, যামগৈ এতিয়া। 12:25 হ'ল। লাঞ্চৰ টাইম হৈছে, যদি সোনকালে যাওঁগৈ নেপামগৈ। বাই বাই, ভাত খাওঁ, লাঞ্চ কৰিবলৈ যাওঁ, দেৰি হৈছে। আজিলৈ ইমানেই আৰু বাৰু। আজি লাঞ্চত কি দিয়ে দেখাই আছোঁ। অ'কে ৱেইট। गाइस एखेत हमार नॉट आई एम यूट्यूबर, जानते हो 9K सब्सक्राइबर, लेकिन वीडियो 5 महीने या 6 महीने बाद एक दिन। तो ये नागालैंड से है, हेलो टा কৈ দিয়ক। हेलो लास्ट কয় অলপ, একো নাই। এনে সোনকালে আহিলোঁ, আজি লেট বোলে। ভাত দিয়া আজি লেট হ'ব, লাঞ্চ দিয়া। দৌৰি দৌৰি গাইছ এনেই আহিল, কাম নহ'লে।
হাতত কাঁহী বাতি লৈ আমি যাওঁ ভাত খাব। হে ব্ৰো হোৱাটছআপ নাই लेट है आज 12:30 बज गया मारेगी ना अन्ना खाना लेट है क्या 12:45 हो गया ओके ओके এইটো আমাৰ নাগালেণ্ডৰে হয়। আজি ভাত দিছে, ভাত 2-3 দিনৰ মূৰত দিছে আজি। ভাল লাগিব খাই। গাইস আর রেডি আচ্ছা ধুই আহোঁগে। তো গাইস আজিলৈ ইমানে, ভাতকেইটা খাই লওঁ ধুনীয়াকৈ। বহুত দিনৰ মূৰত ভাত দিছে, 3 দিনৰ মূৰত ভাত দিছে। ধুনীয়াকৈ খাই লওঁ, খাই বৈ শুওঁগৈ। আজিলৈ বাই বাই, আকৌ আহি আছোঁ যদি জীয়াই থাকোঁ। বাই বাই। মজা লাগে খাই, বিৰাট ধুনীয়া টেষ্টি টেষ্টি বনায়, খাবা। আঙুৰ ভালকৈ খাওঁ কেলা। বাই বাই।